আপুনি জানেনে মহাভাৰতৰ ৰচয়িতা মহৰ্ষি বেদব্যাসৰ জন্ম কেনেকৈ হৈছিল? সত্যৱতী এগৰাকী মাছমৰীয়াৰ কন্যা আছিল। তেওঁৰ শৰীৰৰ পৰা মাছৰ দৰে গোন্ধ ওলোৱাৰ বাবে বহুতে তেওঁক মৎস্যগন্ধা বুলিও মাতিছিল। এদিন সত্যৱতী নদীৰ পাৰত ৰৈ আছিল। সেই সময়ত মহৰ্ষি পৰাশৰ তাত আহি উপস্থিত হৈ সত্যৱতীক নদী পাৰ কৰাবলৈ অনুৰোধ কৰিলে। সত্যৱতীয়ে তেওঁক নাৱত বহুৱাই নদী পাৰ কৰাবলৈ ধৰিলে। নদীৰ মাজলৈ গৈ মহৰ্ষি পৰাশৰে সত্যৱতীৰ সৌন্দৰ্য, সৰলতা আৰু পবিত্ৰতাত মুগ্ধ হৈ তেওঁ সত্যৱতীক ক'লে যে এই শুভ সময়ত জন্ম লোৱা সন্তান পৃথিৱীৰ বাবে অত্যন্ত মহৎ কাম কৰিব। মহৰ্ষি পৰাশৰ কথা শুনি সত্যৱতী ভয় আৰু শংকাত পৰিল। তেতিয়া মহৰ্ষি পৰাশৰে আশ্বাস দিলে যে তুমি ভয় কৰাৰ প্ৰয়োজন নাই, তোমাৰ সকলো মান সন্মান অক্ষুণ্ণ থাকিব আৰু এই ঘটনা গোপন হৈ থাকিব। মহৰ্ষি পৰাশৰে যোগ বলৰে তেওঁ নদীৰ মাজত ঘন দিব্য কুঁৱলীৰ সৃষ্টি কৰিলে আৰু মহৰ্ষি পৰাশৰ আৰু সত্যৱতীৰ মিলন হ'ল। তাৰ পিছত নদীৰ মাজৰ এটা দ্বীপত এজন তেজস্বী শিশুৰ জন্ম হ'ল। দ্বীপত জন্ম হোৱা বাবে তেওঁৰ নাম হ'ল দৈপায়ন আৰু শ্যামবৰ্ণৰ বাবে তেওঁ কৃষ্ণ দৈপায়ন নামেৰে পৰিচিত হ'ল আৰু পাছলৈ মহৰ্ষি বেদব্যাস হিচাপে বিখ্যাত হ'ল। আৰু সেই মহৰ্ষি বেদব্যাসে চাৰিওখন বেদ বিভাজন কৰিলে আৰু মহাভাৰত ৰচনা কৰি যুগ যুগ ধৰি অমৰ হৈ ৰ'ল। মহৰ্ষি বেদব্যাসৰ জন্ম সাধাৰণ আছিল নে ঈশ্বৰীয় চমৎকাৰ? কমেণ্ট কৰি জনাওক। ধন্যবাদ।